हेलो जब मारो मारो अरे काजिया नकरिबि दे लाहे लाहे तो हे दोस्तों वेलकाम टू माय यूट्यूब चैनल की खबर आपनालोकर आशा करूँ भाले आछे आपनालोक भाले থাকিবই कारण भाले थकार दिन ना आछे ठंडा ना आछे गरम तो बेसि ठंडा पड़ार आगते भाबी आछो एबार आमार अति ओचरते थका आकाशी गंगार परा अलप फुरि आहू और बांदৰৰ লগত अलप धेमाली करि आहू तो बोलक ना आपनालोको बांदৰৰ লগত अलप धेमाली करिबोलै तो गाइज चाওক ना आमी आহি দলংঘাট পাই গলো আৰু দলংঘাট ইয়াতে আছে আৰ্মি কেম্প আৰু আৰ্মি কেম্পৰ লগত আশে পাশে ইয়া চাওক না কি ধুনীয়া ভিউ কি ধুনীয়া সেউজীয়া পৰিৱেশ ওয়াও চাই থাকক তো আৰ্মি কেম্প পাৰ হৈ সেউজীয়া পৰিৱেশ পাৰ হৈ আহি পাই গলো জাজৰি বজাৰ আজি জাজৰি বজাৰ দিন নেকি ইমান মানুহ ইমান ভিৰ বা কি সবজি লৈ বহি আছে বাপৰে বাপ মানুহ বেচা কিনা কৰি আছে পুৰা ইমান দাম তথাপিও কিনি আছে तो बजार पर हुई पाई गलो आमी सेल्फी रोड इस এই সেলফি রোডের কারণে আমার আশে পাশে লড়াবিলাক ডেকা লড়াবিলাক ডেকা গাবৰু সব সেলফি রোডত সেলফি মার বলে পাগল কিয় পাগল নহব চাকচোন কি ধুনিয়া এটা পৰিবেশ ওয়াও ইয়াত সেলফি লবলৈ হাজাৰো জনতা পাগল হৈ আছে বাহ 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 কি মজা বাপরে বাপ তো সেলফি রোডের মাজতেই ইয়া হইছে তেল দেহু তার মানে বর্তমান জমানার তেল দেহু মানে সোণৰ আৰু ৰূপৰ অলংকাৰৰ দোকান কি দাম বাপরে বাপ তো অলপ তেল ভৰাই লওক আগতে তাৰ পিছত তেল ভৰাই সেলফি রোড পাৰ হৈ গলো আপোনালোক আহিব ইয়াত আহি সেলফি লব চাবচোন কি ধুনিয়া এটা পৰিবেশ তো ফাইনালি আমি পাই গলো টু লাইন এতিয়া হ'ব গাড়ী চলোৱাৰ মজা মজা লৈ থাকক আপোনালোকো আৰু আমাৰ লগত গৈ থাকক तो लाहे लाहे आमी आही पाई गलो नगाँव বাইপাছ वाओ বাইপাছখনো मोर तात बहुत ভাল লাগে कि टार्निंग तो जाय बहुत मजा লাগে এই ইফালে যাব আপোনালোকে নগাঁও আৰু এইফালে যাব আপোনালোকে তেজপুৰ বা কলিয়াবৰ গলে এইটো ৰোডৰে যাব লাগিব তেজপুৰ বা কলিয়াবৰ আৰু আমি এইফালে যাম এফালে সিধা একদম গৈ ডবকা হৈ পেলাই যাম আকাশী গংগালৈ তো বলক না আকাশী গংগাত কি আছে আমি চাই থাকো तो दोस्तों কি হল রাস্তাত হঠাৎ এটা হাতি পালো হাতি বহুত পালো আজি কাৰণটো কি এ দুটা এটা রাস্তাত পায়ে থাকো কিন্তু ভিডিও কৰিব পৰা নাই ইয়া হঠাৎ অলপ ৰৈ পেলাই ভিডিও কৰিছো ও হাতি এদুতীয়া হাতি দান খাও পাছি পাছি বা পুহনি হাতিবিলাক অলপ খিনাই থাকে বেছি বেছি খোৱাব লাগে তো হাতিক বিদায় দি আমি আহি পাগলো জম গেট তাৰ মানে টোল গেট ইয়াত মানে ট্যাক্স দিব লাগিব ইয়াত এটা আচৰিত কথা টোল গেটত ইয়া আছে কি ইটো কাস্টম মানে হিজৰা বুলি যে কয় হিজৰা পালো বেছিবিলাকে পইচা তুলি আছে বা চাওক না কি মডাৰ্ণ তো টোল গেটৰ পৰা আমিও লাহে লাহে বিদায় ললো বিদায় লৈ পেলাই চাই দেখো ইফালেও এই আছে আৰু এটা হিজৰা বেছিটাকে কি কৰিব আৰু এনেকৈ আমি দি সিহঁতক সহায় কৰিব লাগিব না তো আগলৈ চাই থাকো আমি কি আছে তো বম অরণ্য পাই গলো ইয়া কি লিখি থৈ দিছে হত্যা কৰিলে আমাক অক্সিজেন কোনে দিব কথাটো ঠিকেই গছ কাটিব নালাগে গছে আমাক অক্সিজেন দিয়ে আৰু সেই অক্সিজেন খাই আমি দুনিয়াত বাঁচি আছো তো বম অৰণ্য জংগলৰ মাজেৰে আমি গৈ আছো ভয় লগা বিষয় ইয়াত বন্যপ্ৰাণী আক্ৰমণ কৰিব পাৰে ৰাস্তাৰ মাজে মাজে পোষ্টাৰ লগাই থৈ দিছে বন্যপ্ৰাণীৰ পৰা বাচিবলৈ গাড়ী স্পীড চলাবলৈ অলপ আৰু ইয়াত লিখি থৈ দিছে নো পাৰ্কিং নো কুকিং তাৰমানে গাড়ী ৰখোৱাও নিষেধ খানা দানাও নিষেধ ফাইনালি আমি আকাশী গংগা আহি পাই গলো না না কয়টা নিটা কলা বাইদেউ কত রে কলা
কলা নি আখি কত বান্দরে কল খাই না এটা 10 টাকা আখি 10 টাকা একা কে দিলেন 10 টাকা ও মামা কি কয় অত বান্দর আছে একা কলা দি কিটা করবা তে কমসে কম 2-3 কে কলা নে না পয়সা থাকলো না তো বুঝছেন না তেল ভরে তেল 2-3 কে কলা নে ও তো বান্দর দেখবা বড় বড় বান্দর সব বান্দরে খাওয়ান যেত না তো ও মারে মা যত বান্দর দেখবা তোমরা গেলে কইবা বলি তো কলা কে দেখো যায় 3 কে দিছি আতে কামড়ে মারে নাকি না না আখি থেকে শুরু আখি দিলেন না ছোট নাই তো হব করি তিনটাই হব এই তিনটা আমি বান্দরক মেলাই চেলাই খুৱাই দিম বুজাই পৰাই খুৱাই দিম না এইটো হৈছে পিকনিক প্লেচৰ কাৰ পাৰ্কিং পিকনিক খাবলৈ আহিলে ইয়াত কাৰ পাৰ্কিং কৰি থৈ দিয়ে এয়া হৈছে মেইন গেট অ বান্দৰ কল দি এটা কল দিচোন খা খা ঐ লাহে আহিবি ঐ ভয় লাগে আরে লাহে কম দাও কম দাও ভাগো 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 ইয়া আছে ভাগো ভাগো ইমান বান্দর ইয়াত কোৰ পৰা আহিলে আমাৰটো দিও বান্দৰে বান্দৰ লে যা ভাগ ভাগ এই আতলে আৰু কাম মাৰব আকাশী গংগা শিৱস্থান লাহে লাহে আমি ভিতৰত প্ৰৱেশ কৰি আছো এই লাহে লাহে আহি থাকা আরে একো নকৰে আহা না মোৰ লগত আহা একো নকৰে এইবিলাক বান্দৰ এনেই ধেমালিত আহা আরে আহা না বান্দৰে বহুত ডিস্টার্ব কৰে তো লাহে লাহে ভিতৰত প্ৰৱেশ কৰক কি ধুনীয়া আহি এটা বাবা বহি আছে বাবাক 10 টকা দিব লাগিব নেকি এইটো হৈছে আকাশী গংগাৰ ভিতৰত থকা নামঘৰ বান্দৰৰ পৰা সাৱধান এইটো এইটো মন্দিৰ মেইন মন্দিৰটো ইয়াত আছে মই জুম কৰি দেখাই দি আছো তো চাওক না কি মানুহ বৰ্তমান পিকনিকৰ সময় নহয় তথাপিও মানুহ ইফালে বান্দৰে আক্ৰমণ কৰি আছে বান্দৰৰ পৰা সাৱধান হ'ব লাগিব ও বান্দৰ কি কৰি আছে ইয়াত এ ঝৰ্ণা বান্দৰ কল খাবি না দিয়া বান্দৰক কল এটা দিওঁ ও বান্দৰ ক'ত গলি জপ মাৰো আরে কাজিয়া নকৰিবি দে লাহে লাহে হেল্ল' ভাই ঐ ভাই ল বিজেপি চৰকাৰে দি আছে এইবিলাক তামাম খাবি আৰু ঐ কাজিয়া নকৰিবি পিট না দিম ধৰ জাপ দে তোক নিদিম আৰু তই এটা ল জাপ দে ধৰ চৌধুৰী ভাই আৰু খাবি না ঐ বান্দৰ জাপ দে কেচ ধৰিবি হেনে দে তোৰ পোৱালিটোক ক'ত থৈ আহিলি এইটো ধৰ এইটো ৰাক্ষ বান্দৰ ধৰো তামাম বিৰাট কোহলিৰ নিচিনা কেচ ধৰিবি ঐ যোনটো পোৱালি আছে সেইটো দিয়া সেই পোৱালিৱালাটো ক'ত ঐ তই গৰ্ভৱতী নেকি নাই নাই ল তই নতুনকৈ আহিছ এটা ল পোৱালি ক'ত আমাৰ হিমন্তই দিছে পোৱালি ভিতৰত সোমাই দিছে আকৌ হাট লাখতি লাগিব দেই আৰু তিনিটা আছে
নিজে তাত দিব লাগিব আৰু তিনিটা আছে এটা হিমন্তই দিছে এইটো নৰেন্দ্ৰ মোদীয়ে দিছে ল এইটো অমিত শ্বাহে দিছে খা বান্দৰ এই বঢ়িয়া লাগিছে আমি তাই কিন্তু এই দোস্ত ইয়া চাক না আকাশী গংগাৰ জলপ্ৰপাত ৱাও আজিকালি ছিজন নাইতো সেইকাৰণে মানে লাহে লাহে নামি আছে এনে অন্যথা আমি ছিজনত যেতিয়া আহিছিলোঁ তেতিয়া পিকনিকৰ পৰা টাইম চলি আছে কি ধুনীয়া ঝৰ্ণা এতিয়া অলপ কমি গ'ল নৈ জান-জুৰি পাহাৰে ভৈয়ামে এইবিলাক পানীয়ে গৈ গৈ বৈয়পি থাকে গোটেই বিশ্বজুৰি এইবিলাক পানীয়ে বৈ থাকে মানুহ কম জলপ্ৰপাতলৈ উঠা আৰু গা ধোৱা নিশাত অন্যথা 500 টকা জৰিমনাত ভৰিব লাগিব সেই ওপৰত যাব পাৰিলে ভাই কি মজা লাগিলে হয় বলো না যাম নেকি হা 500 টকা আছে নে পকেটত 500 টকা জৰিমনা দি দিম আমি গা ধুই আহোগৈ লাগিলে 500 টকা জৰিমনা দি দিম এটা কথা বুজি নাপালোঁ এইবিলাক পাহাৰ কি কাটি কাটি এনেকুৱা বনাইছে নেকি কোনোবাই জানে নেকি পাহাৰৰ বিষয়ে থাকিলে জানিলে কমেণ্ট কৰিবচোন কি ধুনীয়াকৈ কোৰ মৰাৰ নিচিনা যেনেকৈ কাটি কাটি থৈ দিছে সময় নাই হে অ দাদা ক'ৰ পৰা আহিছে লংকা ইয়াত চাবলৈ আহিছে বান্দৰে আক্ৰমণ কৰিছিলে নে অঁ ঠিকে আছে জানো বাইদেউ নেকি অঁ ভালেই আৰু ভ্ৰমণ কৰিব লাগে চাব লাগে অ দাদা ক'ৰ পৰা আহিছে আমি হয় লংকাৰ পৰা কেনেকুৱা লাগে আকাশী গংগা আহি ভাল লাগে ফিলিংছটো তামাম কিন্তু ঝৰ্ণাটো আগৰ নিচিনা নাই কমি গ'ল আমি এক বছৰ আমাৰ ঘৰ নগাঁও ঢিং হয় আমি মানে বেলেগ কামত আহিছিলোঁ ভাবিছিলোঁ সোমাই যাওঁ এজনী বাইদেউ ন ঠিকে আছে বাইদেউক লৈ ঘূৰক আমি যাওঁ আমাৰ ঘৰ বহুত দূৰ না যাওঁগৈ ভাল লাগিছে কিন্তু এক বছৰ আগত আহিছিলোঁ আৰু ভাল লাগিছিলে এতিয়া বেছি ভাল লগা নাই ঝৰ্ণা কমি গ'ল হে দোস্ত তো লাহে লাহে আমি আকাশী গংগা ঝৰ্ণাৰ পৰা গুচি যাম আকৌ সন্মুখৰ ফালে কি আছে আপোনালোকক দেখাই আছোঁ আপোনালোকে চাই থাকিব এয়া আকাশী গংগা অৰিজিনেল ঝৰ্ণা যিটো এয়া মানুহ চানুহ নাই বেছি ছিজন নাইতো এতিয়াও দেৰি আছে জানুৱাৰী ফেব্ৰুৱাৰীতহে আহিব তো চাওক না কি ধুনীয়া ঝৰ্ণাৰ লগতে আছে মন্দিৰ এয়া পূজাৰী ঝাৰু মাৰি আছে আৰু এয়া হৈছে সন্মুখত থকা মন্দিৰখন এই মন্দিৰৰ এইটো গীত এয়া চাওক আকৌ বান্দৰ মানে অলপ কল খুৱাইছোঁ যে আকৌ পিছে পিছে ঘূৰি আছে আৰু নোখোৱাও আৰু নাই হে এতিয়া আমি লাহে লাহে ইয়াৰ পৰা বাহিৰলৈ ওলাই যাম এই মন্দিৰখনো বহুত ধুনীয়া লাগে তো এই মন্দিৰৰ বাটেৰে আমি লাহে লাহে খোজকাঢ়ি আগুৱাই থাকোঁ বলক সঁচাকৈ যেন দৃশ্যটো বহুত ভাল লাগে আপোনালোক আহিব এয়া পুলিচ মামাই কি কৰি আছে সাধু বাবাই এয়া কিবা ৰাখি পিন্ধাই আছে নেকি অঁ কিবা ৰাখি পিন্ধাই আছে সাধু বাবাই তো আগলৈ বলক আমি আগুৱাই গৈ থাকোঁ ইয়াৰ ছাইডত চাওকচোন এই মাজত বহি এইটো পাৰ্কিঙৰ নিচিনা ইয়াত বহি আপোনালোকে কথা পাতিব পাৰিব টাইম পাছ কৰিব পাৰিব এফালে আহিব আহি পেলাই অলপ চাই যাব তো এয়া আকৌ সন্মুখৰ মেইন গেটখন পাই গ'লোঁ তো মেইন গেটেৰে আমি ওলাই যাম এতিয়া আৰু কি কৰিম বহুত সময় হৈ গ'ল তো যাব লাগে আৰু এতিয়া আৰু কি ক'ম দোস্ত আহিব আৰু আকাশী গংগাখন আপোনালোকো চাই যাব বেছি দূৰ নহয় আৰু আহিব বহুত ধুনীয়া এখন ঠাই এই আৰু এমাহমান দুমাহমান পিছত আহিলে ভাল ধুনীয়া পাই যাব এয়া সন্মুখৰ দোকানবিলাক এয়া বান্দৰৰ কাৰণে আপোনালোকে আহিলে ইয়াৰ পৰা কল লৈ যাব বা খোৱা বস্তু লৈ যাব তো বাই বাই